हेलो फ्रेंड्स मैं बनिता आपनालोকক स्वागतम जनाइছো मोर यूट्यूब चैनल बनितास क्रिएशन লৈ फ्रेंड्स আজি আমি কথা পাতিম খালি পেটত চাহ খোৱাৰ ফলত আমাৰ কি অপকাৰ হয় তো फ्रेंड्स বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো फ्रेंड्स এইখিনিতে এটা কথা কৈ থও যদি মোৰ ভিডিওবোৰ চাই আপোনালোকে ভাল পায় এটা লাইক দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব फ्रेंड्स बहुत मानुहे रातिपुवा उठिए गरम चाह बा कफि खाबलै ভাল पाय किन्तु এনেদৰে डेली खाली पेटत चाह बा कफि खाले आमार शरीरत मारात्मक प्रभाव परे आरु लगते ब्रेन फांक्शनरो अवनति घटिবলৈ लय फ्रेंड्स आपनालोके दिনত चाह कफि खाওক किन्तु रातिपुवा खाली पेटत चाह कफि खোৱা भुलটো केতিয়াও नकरिब চাহ কফিত থকা কেফেন শৰীৰত প্ৰৱেশ কৰি এনাৰ্জিৰ অভাৱ দূৰ কৰে যদিও ই শৰীৰৰ বাবে ক্ষতিকাৰক হয় যদি ৰাতিপুৱা খালী পেটত কেফেনৰ প্ৰৱেশ ঘটে তেতিয়া বহুত মাৰাত্মক ক্ষতি হয় যেনে মূৰ ঘূৰোৱা বা বমি হোৱাৰ সমস্যাই দেখা দিব পাৰে চাহ বা কফিত প্ৰচুৰ মাত্ৰাত কেফেন থাকে যি খালী পেটত শৰীৰত প্ৰৱেশ কৰিলে শৰীৰৰ ভিতৰত এনে কিছুমান পৰিৱৰ্তন ঘটিবলৈ ধৰে যাৰ প্ৰভাৱত মূৰ ঘূৰোৱা বা বমি হোৱাৰ নিচিনা ৰোগে দেখা দিব পাৰে তো फ्रेंड्स বলকচোন জানি লও ৰাতিপুৱা খালী পেটত চাহ বা কফি খোৱাৰ ফলত আমাৰ শৰীৰৰ কি ক্ষতি হয় নাম্বাৰ 1 ৰাতিপুৱা খালী পেটত চাহ বা কফি পান কৰাৰ ফলত আমাৰ শৰীৰত এনজাইটিৰ মাত্ৰা বাঢ়ি যায় বহুতো গৱেষণাত দেখা গৈছে ৰাতিপুৱা খালী পেটত চাহ বা কফি পান কৰিলে মস্তিষ্কৰ ভিতৰত এনে কিছু হৰমনৰ ক্ষৰণ বাঢ়ি যায় যাৰ প্ৰভাৱত আমাৰ শৰীৰত ষ্ট্ৰেছ বৃদ্ধি পায় নাম্বাৰ 2 শৰীৰত ক্ষতিকাৰক এচিডৰ মাত্ৰা বৃদ্ধি পায় ৰাতি টোপনি যোৱাৰ পিছৰ পৰাই হাজাৰ বেক্টেৰিয়া আমাৰ মুখত জমা হ'বলৈ ধৰে এনেকুৱা পৰিস্থিতিত দাঁত নামাজি যদি আপুনি চাহ বা কফি পান কৰে তেতিয়াহ'লে এইবোৰ বেক্টেৰিয়া খাদ্যনলীৰে পেটত যায় ফলত এচিডৰ মাত্ৰা ইমানেই বাঢ়ি যায় ফলত গেছ বা হজমৰ নিচিনা সমস্যাই দেখা দিয়ে নাম্বাৰ 3 শৰীৰত পানীৰ অভাৱে দেখা দিয়ে বহুতো গৱেষণাত পোৱা গৈছে চাহ বা কফি পান কৰাৰ পিছত শৰীৰত পানীৰ মাত্ৰা কমি যায় এনে 7-8 ঘণ্টা টোপনি মাৰাৰ পিছত শৰীৰত পানীৰ অভাৱ হয় তাতে আকৌ খালী পেটত চাহ বা কফি পান কৰিলে ডিপ্ৰেছনত ভুগিব পাৰে নাম্বাৰ 4 পেটত সংক্ৰমণৰ আশংকা বাঢ়ি যায় ৰাতিপুৱা খালী পেটত চাহ বা কফি পান কৰিলে ষ্টমাক ইনফেকচনৰ আশংকা বাঢ়ি যায় লগতে পেপটিক আলচাৰৰ নিচিনা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় নাম্বাৰ 5 ৰাতিপুৱা খালী পেটত চাহ বা কফি খোৱা অভ্যাস থাকিলে হজম ক্ষমতাৰ অৱনতি ঘটে নাম্বাৰ 6 শৰীৰত ক্ষতিকাৰক টক্সিনৰ মাত্ৰা বৃদ্ধি হয় যাৰ ফলত আমাৰ শৰীৰত বহুতো সমস্যাই দেখা দিব পাৰে তো फ्रेंड्स ৰাতিপুৱা খালী পেটত চাহ বা কফি পান নকৰি প্ৰথমে এগিলাচ পানী খাওক তাৰ পিছত চাহ খাব পাৰে फ्रेंड्स আজিৰ ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব